হাই বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আসাম টেক সাপোর্ট। আজি আমি আলোচনা কৰিম ৰেল বিভাগে মুকলি কৰা ৩৯০৭টা পদৰ বাবে অনলাইন কেনেকৈ এপ্লাই কৰিব লাগে সেই বিষয়ে। এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপোনাৰ যোগ্যতা কিমান লাগিব সেই বিষয়ে অলৰেডি মই এটা ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এই পেজলৈ আহি যাব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাইছে কেণ্ডিডেট নেম। ইয়াত আপুনি আপোনাৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ফাদাৰ নেম। ইয়াত আপুনি আপোনাৰ ফাদাৰ নেমটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে মোবাইল নাম্বাৰ। ইয়াত আপুনি আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ইমেইল আইডি। ইয়াত আপুনি আপোনাৰ ইমেইল আইডিটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে আধাৰ কাৰ্ড নাম্বাৰ। ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ থাকিলে দিব, নাথাকিলে নিদিব। তাৰপিছত আপোনালোকে দেখা পাইছে জেণ্ডাৰ। ইয়াৰ পৰা আপুনি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে কেটাগৰী। ইয়াৰ পৰা আপুনি আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে সাব কেটাগৰী। ইয়াৰ পৰা আপুনি আপোনাৰ সাব কেটাগৰীটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ডেট অফ বাৰ্থ। ইয়াত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব ৰেজিষ্টাৰ বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব ইউজাৰ আইডি। তাৰপিছত আপোনালোকে দেখা পাব পাছৱৰ্ড। আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ক'ৰবাত লিখি ৰাখিব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব লগইন বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব ৰেজিষ্টাৰ ইমেইল আইডি। আপুনি যিটো ইমেইল আইডি দিছিল সেই ইমেইল আইডিটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে পাছৱৰ্ড। ইয়াত আপুনি যিটো পাছৱৰ্ড পাইছিল সেই পাছৱৰ্ডটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব লগইন বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত প্ৰথমতে দেখা পাব এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে ইয়াৰ লগতে দেখা পাব ক্লিক হিয়াৰ বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন ফৰ্ম খোল খাব। এই ফৰ্মটো আপোনালোকে ফিলআপ কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, কেণ্ডিডেট নেম, এইবিলাক অট'মেটিকলি ফিলআপ হৈ থাকিব। তাৰপিছত আপোনালোকে দেখা পাইছে পাৰ্চনেল ডিটেইলছ, এইটো আপুনি ফিলআপ কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব এড্ৰেছ। আপুনি আপোনাৰ এড্ৰেছটো দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে চিটি। ইয়াত আপুনি আপোনাৰ চিটিটো দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ষ্টেট। ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে পিন কোড। ইয়াত আপুনি আপোনাৰ পিন কোডটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে ৰিলিজন। ইয়াৰ পৰা আপুনি আপোনাৰ ৰিলিজনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে নেশ্যনেলিটি। ইয়াৰ পৰা আপুনি আপোনাৰ নেশ্যনেলিটি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে বডি মাৰ্ক। ইয়াত আপুনি আপোনাৰ বডি মাৰ্ক থাকিলে দিব, নাথাকিলে নো বুলি দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে বডি মাৰ্ক 2। ইয়াত আপুনি আপোনাৰ বডি মাৰ্ক থাকিলে দিব, নাথাকিলে নো বুলি দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে নিয়াৰেষ্ট ৰেলৱে ষ্টেচন। ইয়াত আপুনি আপোনাৰ ওচৰত থকা ৰেলৱে ষ্টেচনৰ নামটো দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে IT ইনষ্টিটিউট এফিডেভিট ৰিকগনাইজড বাই ষ্টেট চেণ্ট্ৰেল গভৰ্ণমেণ্ট। অৰ্থাৎ আপুনি এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ চেণ্ট্ৰেল গভৰ্ণমেণ্ট নাইবা ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা এপ্ৰুভ ITI ইনষ্টিটিউটৰ পৰা ইয়াত উল্লেখ কৰা কোৰ্ছবিলাকৰ ভিতৰত যিকোনো এটা কোৰ্ছৰ ওপৰত ITI কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব ট্ৰেড অপশ্যন। ইয়াৰ পৰা আপুনি আপোনাৰ ITI কোৰ্ছটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ক্লাষ্টাৰ অপশ্যন। ইয়াৰ পৰা আপুনি আপোনাৰ ক্লাষ্টাৰ অপশ্যনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ট্ৰেড কোৱালিফিকেশ্যন। ইয়াৰ পৰা আপুনি আপোনাৰ ট্ৰেড কোৱালিফিকেশ্যনটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ৰিকগনাইজ বাই। ইয়াৰ পৰা আপুনি আপোনাৰ ৰিকগনাইজ ষ্টেটটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ইউনিট অপশ্যন 1। ইয়াৰ পৰা আপুনি আপোনাৰ ইউনিট অপশ্যন 1টো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত আপুনি আপোনাৰ মেট্ৰিকৰ কোৱালিফিকেশ্যনটো দিব লাগিব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাইছে বৰ্ড। ইয়াত আপুনি আপোনাৰ বৰ্ডৰ নামটো দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে পাছিং ইয়াৰ। ইয়াত আপুনি আপোনাৰ পাছিং ইয়াৰটো দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে মাৰ্ক মডেল। ইয়াৰ পৰা আপুনি আপোনাৰ মাৰ্ক মডেলটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে মেক্সিমাম মাৰ্ক। ইয়াত আপুনি কিমান মাৰ্কৰ পৰীক্ষা দিছিল সেইটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে মাৰ্কছ। ইয়াত আপুনি কিমান মাৰ্ক পাইছিল সেইটো বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে পাৰ্চেণ্টেজ, এইটো অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকে দেখা পাইছে টেকনিকেল কোৱালিফিকেশ্যন। ইয়াত আপুনি আপোনাৰ ITI কোৱালিফিকেশ্যনটো দিব লাগিব। ইয়াত আপোনালোকে প্ৰথমতে দেখা পাইছে সেমিষ্টাৰ। ইয়াৰ পৰা আপুনি আপোনাৰ সেমিষ্টাৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে নেম অফ দ্য ইনষ্টিটিউট। ইয়াত আপুনি আপোনাৰ ইনষ্টিটিউটৰ নামটো দি দিব। তাৰপিছত আপোনালোকে দেখা পাইছে পাছিং ইয়াৰ। ইয়াৰ পৰা আপুনি আপোনাৰ পাছিং ইয়াৰটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে চাৰ্ট নাম্বাৰ। এইটো আপুনি আপোনাৰ ITI চাৰ্টিফিকেটটো চাই বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে চাৰ্ট ডেট। এইটো আপুনি আপোনাৰ চাৰ্টিফিকেটটো চাই বহাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে মাৰ্কছ, অবটেইন অফ মাৰ্কছ, পাৰ্চেণ্টেজ অফ মাৰ্কছ, আপোনালোকে এইটো আগৰ দৰে বহাই দিব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব সাবমিট বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা অ'কে বটন আহিব। আপোনালোকে অ'কে বটনটোত ক্লিক কৰি দিব। অ'কে বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে এই ফৰ্মটো ভালদৰে এবাৰ চেক কৰি ল'ব। তাৰপিছত আপোনালোকে একেবাৰে তলত দেখা পাব ফাইনেল সাবমিট বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব।
আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে ইয়াত দেখা পাব পে এক্সামিনেশ্যন ফি। আপোনালোকে ইয়াৰ লগতে দেখা পাব ক্লিক হিয়াৰ বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। আপোনালোকৰ সন্মুখত এনেদৰে নতুন এখন পেজ খোল খাব। আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ 100 টকা এটা পে কৰিব লাগিব। 100 টকাটো পে কৰাৰ কাৰণে আপোনালোকে একেবাৰে তলত দেখা পাব পে নাও বুলি এটা অপশ্যন আছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেমেণ্ট মেথডটো অপেন হৈ যাব। ইয়াত আপোনালোকে আপোনাৰ পেমেণ্ট ডিটেইলছটো ফিলআপ কৰি আপুনি পে নাওত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেমেণ্টটো ছাকচেছ হৈ যাব। মই পেমেণ্টটো কৰা নাই কিয়নো মই কোনো ধৰণৰ ITI কোৰ্ছ কৰা নাছিলোঁ। আপুনি পেমেণ্ট কৰাৰ পিছত আপোনালোকে 3 নম্বৰত দেখা পাব আপলোড ডকুমেণ্টছ ফটো ছিগনেচাৰ। ইয়াৰ লগতে আপুনি ক্লিক হিয়াৰ বুলি এটা অপশ্যন দেখা পাব। ক্লিক হিয়াৰত ক্লিক কৰি আপুনি আপোনাৰ ডকুমেণ্টছ ফটো ছিগনেচাৰবিলাক আপলোড কৰি দিব। তাৰপিছত আপোনালোকে 4 নম্বৰত দেখা পাইছে প্ৰিণ্ট পেমেণ্ট শ্লিপ। আপোনালোকে ইয়াত ক্লিক কৰি আপুনি আপোনাৰ পেমেণ্ট শ্লিপটো ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে 5 নম্বৰত দেখা পাইছে প্ৰিণ্ট এপ্লিকেশ্যন। আপোনালোকে ইয়াত ক্লিক কৰি আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰি ল'ব পাৰিব। এইখিনি ষ্টেপ সম্পূৰ্ণ কৰিলেই আপোনাৰ এপ্লাই প্ৰচেছ সম্পূৰ্ণ হৈ যাব। আপুনি নিশ্চয় বুজি পালে যে এই পোষ্টসমূহৰ বাবে অনলাইন আপুনি কেনেকৈ এপ্লাই কৰিব। আজিৰ বাবে এইখিনিয়ে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিব। থেংক ইউ।